খুবটাং বন্ধুসকল, আকাশত বৰ্তমান উত্তাপিত তপন আৰু চ'তৰ ভৰ দুপৰীয়াৰ পথাৰত ছিগা নৰাৰ শব্দ আৰু চিৰ এজাক বতাহ বৰদৈচিলা মাকৰ ঘৰলৈ যোৱা পাকখনৰ বহাগ এতিয়া মোৰ পধূলিত বহাগ আহিব লাহে লাহে নামি। এই কথাখিনি কোৱাৰ সমান্তৰালকে এটা ভিডিঅ' বনাওঁ। এই গছজোপা ওখ হৈ গৈছে, ওপৰলৈ পাতখিনি আছে। লাহে লাহে ইয়াৰ তললৈ আহিছোঁ। তলত ইহঁতৰ গুটি পৰি অসংখ্য পুলি গজিছে। এইটো ডাল কাটি থোৱা সৰু পাতটো নিশ্চয় চিনি পাইছে। সৰু সৰু কুঁহি পাতবিলাক ওলাইছে। যেতিয়া ঠাণ্ডা দিন আছিলে সৰি গৈছিলে পাতবিলাক, এতিয়া আৰু বহাগৰ উমান পাই সিহঁতৰ গাটো ততনাই হৈ গৈছে। লাহে লাহে কুঁহি পাতবিলাক ওলাইছে আৰু এই ওলোৱা কুঁহি পাতবিলাক নিশ্চয়কৈ আমাৰ বাবে ওলাইছে, যিহেতুহে ইয়াক চাটনি বনাই হওক, পাতত দি হওক, ৰচুনৰ লগত, নহ'লে বা ভাপত দি, নহ'লে বা অকণমান তেল দি, নহৰু দুটামান দি বনাই খাম। আৰু দুই এটা পৰুৱা আছে, দুই এটা পাতো পোকে খাইছে। এই গছজোপা কিহৰ চিনি পাইছেনে? সৰু গছ আৰু এইটো পাত। এইজোপা এজোপা দৰৱৰ গছেই বুলি ক'ব পৰা যায়। আমাৰ এগৰাকী আইতা আছিলে, তেখেতে মানে তেওঁ মোক কৈছিলে যে তেওঁৰ জ্বৰ হওঁতে হাই প্ৰেছাৰ ওলাইছিলে, হাই BP, হাইপাৰ টেনশ্যন। আৰু তেতিয়াই তেওঁ কৈছিলে, এই গছজোপা দেখুৱাই কৈছিলে, এই গছজোপা মোৰ বাবে বৰ উপকাৰী জানানে, ডাক্তৰৰ দৰৱ মই সদায় নাখাওঁ। আৰু এইখিনিতে এটা কথা কওঁ যে আইতাই যেনেদৰে মেইনটেইন কৰিছিলে, আইতা বৰ্তমান ঢুকাল, এই সংসাৰত নাই। আইতাই যেনেকৈ মেইনটেইন কৰিছিলে আমি মেইনটেইন কৰিব নোৱাৰোঁ। আমি ডাক্তৰৰ পৰামৰ্শ ল'বই লাগিব, দৰৱ খাবই লাগিব, এলোপেথিক দৰৱ বা হোমিও হওক বা আয়ুৰ্বেদিক হওক, যিয়ে নহওক দৰৱটো খোৱাটো আমাৰ বাবে দৰকাৰীয়ে হৈ গৈছে। কাৰণ ৰাতিপুৱা শুই উঠাৰ পৰা ৰাতি টোপনি যোৱালৈকৈ যিমানখিনি মানি চলিছিলে, সিমানখিনি নীতি নিয়ম বা দিনত ধানৰ ঢেঁকী দিয়া, চিৰাৰ ঢেঁকী দিয়া, সান্দহ খুন্দা, চকুৱা চাউল বহোৱা, উখোৱা চাউল বহোৱা, এইখিনিতো আমি নকৰোঁৱেই। দিনটো কামলৈ ওলাই যাওঁ, সন্ধ্যা সোমাওঁ, ৰাতিপুৱা কি খালোঁ কি বলোঁ তেনেকৈয়ে যায়। হয়তো সেইখিনি মেইনটেইন কৰিব নোৱাৰোঁ বাবেই গাঁৱলীয়া দৰৱখিনিয়ে আমাৰ ক্ষেত্ৰত বিশেষ কাম নিদিব। তথাপিতো আপোনাক কওঁ, অকণমান তিতা আৰু কেহেপা টাইপৰ চাটনি এখন যদি খাব বিচাৰে দুপৰীয়া সময়ত ঘৰত থকা দিনত, এই চ'ত মাহত, যিহেতু এই চ'ত মাহতে ইয়াৰ কুমলীয়া পাতটো ওলাইছে, তেতিয়া হ'লে ৰচুনৰ লগত খাব পাৰে। এই হাই প্ৰেছাৰৰ ঔষধ হিচাপে চিহ্নিত কৰা গছজোপাৰ পাতৰ চাটনি। এইজোপা হৈছে নেফাফু গছ, আমি খাওঁ, আপোনালোকে নিশ্চয় চিনি পায়, কাৰণ সকলোৰে চিনাকি গছ। আগৰ পৰা কয় প্ৰেছাৰত খায়। আৰু এই নেফাফু গছজোপাৰ এনেদৰে কুমলীয়া পাত ওলাইছে। ইয়াৰ গুটি পৰি তলত অসংখ্য পুলিও ওলাইছে। আৰু ইয়াৰ বাহিৰেও বাৰীৰ বিভিন্ন ঠাইত এই গছজোপা আছে। ঔষধি গছ হিচাপে ইয়াক বাৰীত গজিবলৈ দিয়ে সকলোৱে, যিহেতু ইয়াক পাতত দি পিটিকা বনাই আলুৰ লগত খাব পাৰি, চাটনি বনাই খাব পাৰি, বিভিন্ন প্ৰকাৰে খাব পাৰি। সেয়েহে এই গছজোপা আমাৰ বাৰীত থাকে। এই ভাবিলোঁ নেফাফু গছজোপাৰ ওপৰতো ভিডিঅ' এটা বনাওঁ, আপোনালোকৰ মাজলৈ শ্বেয়াৰ কৰোঁ। মাজে মাজে খাই চাব নহৰুৰ লগত চাটনি দি। এই সময়তে খাবলৈ ভাল হয়, যিহেতুহে চ'তৰ এই সময়তে ইয়াত কুমলীয়া পাতবিলাক ওলাইছে। আৰু মই আজি চাটনি খাবলৈ দুই এটা পাত ছিঙি নিম। আজি যিহেতুৱে মোৰ অফ ডে, কামলৈ যোৱা নাই। আৰু দুপৰীয়া সাঁজৰ কাৰণে এতিয়া মই যোগাৰ কৰিবলৈ লৈছোঁ। খৰধৰকৈ দুটামান আগ ছিঙি নি মই নিজৰ কামটো কৰোঁগৈ। তাৰ সমান্তৰালকৈ ভিডিঅ'টো বনাই থলোঁ। আপোনালোকে ভিডিঅ'টো চাব বুলি আশা কৰিলোঁ। ভিডিঅ'টো চাই মোৰ চেনেলটো লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। ভিডিঅ'টো লাইক কমেণ্ট এটা দিব। আৰু ভিডিঅ'টো চোৱা সকলোলৈ মোৰ আন্তৰিক অশেষ ধন্যবাদ যাচিলোঁ। যদি মোৰ ভিডিঅ'টো নতুনকৈ চাইছে, প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকৰ সঁহাৰি বিচাৰি মোৰ এইটো আহ্বান আপোনালোকলৈ। ঠিক আছে, ভিডিঅ'টো ইমানলৈকে আগবঢ়ালোঁ। আজিলৈ আহোঁ। আৰু এই নেফাফু গছটো সকলোৰে চিনাকি
চাটনি এখন খাব আপোনালোকে কিন্তু এই চ'ত মাহতে। এতিয়ালৈ আহিছোঁ।